Hello everyone, good morning. এতিয়া ৰাতিপুৱাই যাবলৈ ওলাইছোঁ। দেখি গম পাইছে কপালে যাবলৈ ওলাইছোঁ। মানে আজি আমি যাবলৈ ওলাইছোঁ মইনাপৰীয়া নামঘৰ। প্ৰতি বছৰে যোৱা হয় ভাদ মাহত ঢেকীয়াখোৱা মইনাপৰীয়া, কিন্তু লাষ্ট ইয়াৰ যোৱা নহ'লে যিহেতু পৰিস্থিতিটো বেয়া আছিলে আৰু এই বছৰ এতিয়া যাবলৈ ওলাইছোঁ। আজি হৈছে বৃহস্পতিবাৰ আৰু এতিয়া যাওঁ। মনত এটা পজিটিভ এনাৰ্জি আহে নামঘৰ চামঘৰ গ'লে, মনটো ভাল লাগে, সেইটো কাৰণেই যোৱা হয় আচলতে। এতিয়া আমি যাওঁ, বায়ে শৰাই এখন আগবঢ়োৱা কথা আছে। এয়া ওলাই মেলি ৰেডি দুইজনী। মই গাড়ী চলাম কাৰণে এনেকৈ পেণ্ট পিন্ধিয়ে ওলাইছোঁ আৰু তাত গৈ পোৱাৰ পাছত কাপোৰযোৰ সলাই ল'ম। এতিয়া যাওঁ বলক। এতিয়া আমি পাৰ কৰিছোঁ জাজি দলং। এইখন হৈছে জাজি দলং আৰু জাজি দলঙে শিৱসাগৰ আৰু যোৰহাটক সংলগ্ন কৰিছে। এয়া হৈছে ঢেকীয়াখোৱা বৰনামঘৰৰ গেটখন আৰু ইয়াৰ সন্মুখেদি পাৰ হৈ আমি পালোহি এয়া মইনাপৰীয়া নামঘৰৰ তোৰণখন। এইফালেদি আমি এতিয়া সোমাই আহিছোঁ মইনাপৰীয়া নামঘৰলৈ। আমি পালোহি। এতিয়া ইয়াতে ক'ৰবাত চাদৰ মেখেলাযোৰ পিন্ধি লওঁ। নামঘৰৰ মুখৰ আগতে থকা এই বৰমাহঁতৰ ঘৰতে কাপোৰযোৰ সলাই ল'লোঁ আৰু এতিয়া শৰাই বস্তু ল'বলৈ আছে, তাৰপিছত যাওঁ নামঘৰ। আমি মইনাপৰীয়া নামঘৰৰ সন্মুখত থকা দোকান এখনৰ পৰাই শৰাই কাৰণে বস্তুবোৰ কিনিছোঁ। আচলতে তেওঁলোকেও আশা কৰি থাকে যে আমি গৈছোঁ যেতিয়া তেওঁলোকৰ পৰা কিবা এটা কিনো, যিহেতু তেওঁলোকৰ বহুতেই এনেকুৱা এখন দোকানৰ দ্বাৰাই নিজৰ ঘৰখন পোহপাল দিয়ে আৰু আমাৰো সেইটো কাৰণে এটা কৰ্তব্য থাকে যে আমিও তেওঁলোকৰ পৰা কিবা এটা কিনো আৰু তেওঁলোকেও আশা কৰি থাকে নিশ্চয় তেওঁলোকে তেতিয়া ভাল পাব আমি বেলেগৰ পৰা লৈ যোৱাতকৈ তেওঁলোকৰ পৰা কিনিলে। শৰাইখন আগবঢ়াই আহিলোঁ। এতিয়া এইফালে আমি চাকি জ্বলাওঁগৈ। ইয়াত এটা কথা ভাল লাগিছে যে ইয়াত ক'ভিড প্ৰট'কলটো মানি চলিবলৈ চেষ্টা কৰিছে আৰু সোমাওঁতে ইয়াত চেনিটাইজাৰ দিছে, সেইটো কাৰণে ভাল হৈছে। ইয়াত নিয়মাৱলীখিনিও লিখি থোৱা আছে। নামঘৰলৈ আহি ইয়াৰ যে চাহকাপ নাখাম সেইটো হ'বই নোৱাৰে। আমি চাকি তাকি জ্বলাই সেৱা কৰি আহি বহিছোঁহি চাহ খাবলৈ। যিহেতু ঘৰত একো নোখোৱাকৈ আহিছোঁ, চব বহি লৈছোঁ ৰাইনপাতি। এতিয়া ইয়াৰ চাহকাপ খাই লওঁ। এয়া হৈছে মইনাপৰীয়া নামঘৰৰ ৰান্ধনীশাল। ইয়াতে চাহ বনায় আৰু অতিথিক শুশ্ৰূষা কৰে। নাম চাম খতম কৰি আহিলোঁ। এতিয়া গাড়ীতে বহিছোঁহি, চেনেলযোৰ পিন্ধিছোঁ আৰু কালি নিমাতী ঘাটত যিটো ঘটনা, শিহৰণকাৰী ঘটনা সংঘটিত হ'ল, সেই ঘটনাত মৃত্যু হোৱা সকলো লোকৰ আত্মাৰ সদ্গতিৰ কাৰণে প্ৰাৰ্থনা কৰিছোঁ আৰু লগতে যিসকল এতিয়া অসুস্থ অৱস্থাত আছে, চিকিৎসাধীন হৈ আছে, সেইসকল সোনকালে সুস্থ হওক, এয়ে আমাৰ কামনা। আচলতে কালিৰ পৰা মনটো খুবেই বেয়া লাগি আছে আৰু দুনাই এনেকুৱা ঘটনা সংঘটিত নহওক তাৰ কাৰণে প্ৰাৰ্থনা জনাইছোঁ। মইনাপৰীয়া নামঘৰৰ পৰা আমি আহিলোঁ এতিয়া ঢেকীয়াখোৱা নামঘৰলৈ বুলি, আৰু ইয়ালৈ নাহিলেও মনটো বেয়া লাগি থাকিব, সেইটো কাৰণে ইয়ালৈ গৈ আহিছোঁ।
ধুনীয়া বতাহ মাৰি আছে, পৰিৱেশটো বহুত ভাল লাগিছে। এইফালে বায়ে হাত ধুবলৈ আহিছিলে, তেতিয়া দেখিছোঁ ইমান ধুনীয়া পৰিৱেশ। মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱে 1450 শকত দিহা নদীৰ কাষত এই স্থানতে ভৰি ধোৱা মুহাটো থৈ দিছে। ইয়াত ভালকৈ পোহৰটোৰ কাৰণে জিলিকা নাই। এই ঢেকীয়াখোৱা নামঘৰলৈও আহি আমি ইয়াতো নাম পালোহি, সেৱা প্ৰসাদ চব পালোহি। সেইটো কাৰণে আকৌ মনটো বহুত ভাল লাগি আছে, পবিত্ৰ লাগিছে একদম পূৰা। তাৰপিছত এতিয়া আছোঁ ঢেকীয়াখোৱা নামঘৰৰ পুখুৰীটোৰ পাৰত। এই পাৰবোৰ নতুনকৈ বনালে, দেখিবলৈ খুব ভাল লাগিছে আৰু পৰিৱেশটো বতাহ মাৰি আছে পূৰা, বহুত ভাল লাগিছে। আৰু বান্দৰ ঘূৰি ফুৰিছে চাৰিওফালে, একদম বান্দৰে ৰাজত্ব চলাই আছে। প্ৰসাদ য'ত পাইছে খাইছে আৰু কাৰোবাৰ প্ৰসাদৰ টোপোলাও টানি নিছে। এইটো কাছ পানীৰ তলত সোমাই গ'ল, এইফালে সোমাই গ'ল। আৰু ইয়াত মাছো আছে, এইয়া মাছ ঘূৰি ফুৰিছে, মাছ ঘূৰি ফুৰিছে। ধুনীয়া খাবলৈ দিছে, চাওঁ। তুমি দেখিলা নাই টৰ্টৰাইজ? দেখিলা নাই? কেনেকুৱা? এইটো ওলাইছে, চাওঁ। এইটো ওলাইছে, খালি ইয়াত ভালকৈ ধৰিব নোৱাৰে। আমি স্বচক্ষুৰে ধুনীয়াকৈ ধৰিব পাৰিছোঁ। আৰু গোটেই চাৰিওফালে বান্দৰ জঁপিয়াই ফুৰিছে একদম। কপিগণৰ ৰাজত্ব চলি আছে। আমাৰ পোৱালি একদম অহাৰ পৰা অকল খেলা বস্তু লাগে, খেলা বস্তু লাগে। ধান্দা তাইৰ সেইব, য'ত যাৰ ধান্দা। আৰু পালা নাই খেলা বস্তু? কি লাগে? কি লাগে? এতিয়া নামঘৰৰ পৰা ওলাই আহিলোঁ। ওলাই আহি মামা ককা ঘৰ আছে আমাৰ ইয়াতে ঢেকীয়াখোৱাতে। আমি নামঘৰলৈ আহিলে সদায় মামা ককাৰ ঘৰত সোমাই যাওঁ। আজিও সোমাওঁ। তাৰপিছত কাপোৰ চাপোৰ সলাই ফ্ৰেছ হৈ তাৰপিছত ঘৰ যাম। এয়া হৈছে আমাৰ মামা ককাৰ ঘৰ। আমি আহি মামা ককাৰ ঘৰ পালোহি। এতিয়া মামা ককাৰ ঘৰত বহি আছোঁ। আমাৰ মামা ককা ঢুকালে। মামা ককা মানে দেউতাৰ মোমায়ে। মামা ককা ঢুকুৱা এবছৰো হোৱা নাই। আৰু মামা ককাৰ ঘৰৰ লগত আমাৰ বহুত স্মৃতি জড়িত হৈ আছে আৰু আহি ভাল লাগে ইয়ালৈ। মামা ককাৰ ঘৰৰ পৰা আহিলোঁ। আহি এতিয়া আমি ভাত খাবলৈ সোমাইছোঁ নীলকণ্ঠ ধাবাত। যিহেতু দিনটো লঘোণে আছোঁ, কিবা এটা নাখালেতো অৱস্থা বেয়া হ'ব চাগে। আৰু ঘৰ গৈ বনাবলৈ আৰু কাৰো শক্তি নাই, গতিকে ইয়াতে খাই যাওঁ বুলি সোমালোঁ। আহি ঘৰ পালোহি, খাই বৈ আহিলোঁ। আহি ঘৰ আহি ৰেষ্ট ল'লোঁ। এতিয়া পুৱা হ'ল সময়, এতিয়া 8টামান বাজিছে। আমি আহি পালোহি 5টামান বজাত। আৰু ভগৱানক এইটোকে প্ৰাৰ্থনা কৰিছোঁ যে পৃথিৱীখনত যি হৈ আছে, কৰোণা মহামাৰী বা এনেকুৱা কিছুমান ঘটনা হৈ আছে যিয়ে আমাৰ মানে মানসিক অৱস্থাটো দুৰ্বল কৰি পেলাইছে, তেনেকুৱা ঘটনাবোৰ ভগৱানে যাতে আমাৰ পৃথিৱীখনৰ পৰা নোহোৱা কৰি দিয়ে, পুনৰ সুস্থ অৱস্থালৈ ঘূৰি আহে আমাৰ পৃথিৱীখন। সকলোৰে ঘৰে ঘৰে যাতে সুখ শান্তি বিৰাজ কৰে, তাকে প্ৰাৰ্থনা জনাইছোঁ। আৰু আজিৰ ভিডিঅ'টো আৰু ইয়াতকৈ দীঘল নকৰোঁ, ইয়াতে সমাপ্ত কৰিছোঁ ভিডিঅ'টো আজিলৈ।
আকৌ লগ পাম অন্য এটা ভিডিঅ'ত। যদি এই ভিডিঅ'টো ভাল পালে তেতিয়াহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব। আৰু মোৰ চেনেলটোত নতুন হ'লে চেনেলটো যদি এতিয়ালৈকেও ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব, যাতে মোৰ আহিবলগীয়া সকলো ভিডিঅ'ৰ সৈতে আপোনালোক নটিফাই হৈ থাকিব পাৰে। তেতিয়াহ'লে আজিলৈ এৰিছোঁ। আকৌ লগ পাম অন্য এটা ভিডিঅ'ত। তেতিয়ালৈকে বাই বাই।